चिरांनि DINCC 2021 बड'लेण्ड इन्डास्ट्रियेल पलिसिनि सिङाव मुलाम्फागिरिफोरनो इमप्रुभ टुल्स एन्ड मेसिनारिज रानदों। 2019 बड'लेण्ड इन्डास्ट्रियेल पलिसिनि इमप्रुभ टुल्स एन्ड मेसिनारिज 2021 नि आसनिनि गेजेरजों बेसेन नाङाजासे गासै 50 मुलाम्फागिरिफोरनो बायदि रोखोमनि मेसिनफोर गथायदों लोगोसे गासै 14 मुलाम्फागिरिफोरनो एसे रांनि अनसुंथाइबो गथायो। राननाय हाबाफारियाव चिरां DINCC नि जेनेरेल मेनेजार बिक्रम कलिताया बुङोदि गुबुन गुबुन रोखोमनि मेसिनफोर गथायो बेसेन नाङाजासे गासै 50 मुलाम्फागिरिफोरनो 2021 बड'लेण्ड इन्डास्ट्रियेल पलिसिनि सिङाव लोगोसेनो गासै 14 मुलाम्फागिरिफोरनो माखासे रांनि चेक गथायो। मोननाया नैबे माबा स्टिल फेब्रिकेशननि बुस्थु सावथेग्रा आरोखि सावथेग्रा बिदिनो माबा वेल्डिंनि खामानि मावग्रा बुस्थु बेखौ मोननानै गोजोननाय मोन्दों। खामानियाव होगोन आरो बियो। आंथ' मावा माने फंबाय दङ मावग्रा बिनि थाखाय आं माबा खालामदों आरोखि दा जानानै फैबाय गोसोआव मोजां मोनदों आरो। गोबां मानसिफ्रानो बिदि मोननाय बुस्थुफोरखौ गोनांथि खामानियाव बाहायालाबानो ओरैनो दोनहैयो खिन्थु खामानियाव बाहायोबा अनेक माबा जायो खामानियाव बाहायखानाय जागोन माने मोननानै गोनांथि बुस्थु मोननानै खामानियाव बाहायालासेनो दोनोब्ला बियो मोजां नङा। मोननानै जुदि खामानियाव बाहायोब्ला जोंखौ थांनानै थानायाव बियो रांखान्थियाव जोंखौ मदद खालामो आरो जिउ खांनायाव जोंखौ हेफाजाब होयो। আচ্ছা এইটো আজি আমাৰ ইয়াত চিৰাং DICCৰ অন্তৰ্গত এইটো আমি অৰ্গেনাইজ কৰিছোঁ বডোলেণ্ড ইণ্ডাষ্ট্ৰিয়েল পলিচি 2019ৰ অন্তৰ্গত ইমপ্ৰুভ টুলছ এণ্ড মেচিনাৰিজ যিটো আঁচনি আছিল সেইটো আঁচনি আৰু ফাইনেন্সিয়েল এছিষ্টেঞ্চ স্কিম এই দুটা আঁচনিৰ অধীনত আমি টুলছ এণ্ড মেচিনাৰিজ কিছুমান ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু ফাইনেন্সিয়েল এছিষ্টেঞ্চ হিচাপে আমি কিছুমান চেক ডিষ্ট্ৰিবিউট কৰিছোঁ। এইখিনি আমি ভাবোঁ যে টুলছ এণ্ড মেচিনাৰিজ আমি যিখিনি ডিষ্ট্ৰিবিউট কৰিছোঁ আমাৰ বিভিন্ন শিতানত আছে। আমি টোটেল 57 আজি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ হিতাধিকাৰী 57 হিতাধিকাৰী। তাৰে আমাৰ ধৰক বিভিন্ন ধৰণৰ আছে ট্ৰেড আমাৰ ৰাবাৰ চিটিং মেচিন আছে, ডেকৰেটিভ কেণ্ডেল মেকিং মেচিন আছে, ধূপকাঠি মেকিং মেচিন আছে, তাৰপিছত স্প্ৰাইচ গ্ৰাইণ্ডিং, মাষ্টাৰ্ড অইল এক্সপেলাৰ আৰু নুডলছ মেকিং, টমেটো চচ মেকিং, পেপাৰ কাপলেট মেকিং, ষ্টিল ফেব্ৰিকেশ্যন, ফেশ্বন ডিজাইনিং, DTP জেৰক্স আৰু কাৰ্পেণ্ট্ৰি। এই ট্ৰেডখিনিৰ অধীনত আমি মেচিনাৰিজবিলাক 57 হিতাধিকাৰীৰ মাজত ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। তো আমি ভাবোঁ এইখিনিয়ে চিৰাং জিলাৰ হিতাধিকাৰীসকলক যথেষ্টখিনি সকাহ দিব, কাৰণ তেওঁলোকে ইমান দিনে মানে ঘৰতে কিছুমান কাম কৰি আছিল যিবিলাক কাম তাৰমানে মেচিনৰ সহায়ত যে ইমপ্ৰুভ টুলছ এণ্ড মেচিনাৰীৰ সহায়ত তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিটো বহুতখিনি আগুৱাই নিব পাৰিব। কাৰণ আগত লোন নহয়, এইখিনি গ্ৰাণ্ট হিচাপে দিয়া হৈছে তেওঁলোকক। এইটো কোনো লোন নহয়, BTCৰ বডোলেণ্ড ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ আণ্ডাৰত এইটো গ্ৰাণ্ট হিচাপে দিয়া হৈছে তেওঁলোকক। আৰু আমি ফাইনেন্সিয়েল এছিষ্টেঞ্চৰো দিছোঁ। আমি 17জন হিতাধিকাৰী বাছনি কৰা হৈছিল। সেই 17 হিতাধিকাৰী বাছনিৰ 17জনৰ ভিতৰত আমি 14গৰাকীক দিছোঁ আজি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে কিছুমানক 50,000, কিছুমানক 62,500, কিছুমানক 75,000 এনেকুৱা ধৰণে আমাৰ ডিষ্ট্ৰিবিউট কৰা হৈছে। আৰু সেইখিনিও ফাইনেন্সিয়েল এছিষ্টেঞ্চখিনিও আমি ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিৰ কাৰণে টুলছ এণ্ড মেচিনাৰী তেওঁলোকক কিনিবৰ কাৰণে আমি এটা অনুদান হিচাপে এইখিনি দিয়া হৈছে। টোটেল বেনিফিচিয়াৰী আছিল 17জন বাছনি কৰা হৈছিলে, আজি 14জনক দিয়া হৈছে আৰু বাকী 3জন অহা নাই। তো এতিয়াও অহা নাই, আমাৰ অফিচৰ পৰাই দিয়া হ'ব তেওঁলোকক।